দাদা কিবা এটা দিয়ক দাদা ঈশ্বৰে মংগল কৰক ঐ বদমাছ ছোৱালী দেখি খুন্দি আছ চিনি পোৱা নাই মোক এতিয়া পুলিচ মাতি এৰেষ্ট কৰিম বাইদেউ আপুনি মোক কিয় চৰিয়ালে মই কিন্তু একো ধৰিব পৰা নাই মোক খুন্দি আছ কিয় বাইদেউ আপোনাক মই খুন্দিয়ালো নে আপুনিহে মোক খুন্দিয়ালে ঐ চৰিত্ৰহীন মই ৰৈ আছো দেখা নাই মই ধৰিব পৰা নাই মইতো ঠিকে নিজৰ চাইডেৰে আহি আছোঁ আপুনিহে মোক ঐ বাপেৰ ঘৰ ৰাস্তা পাইছো ৰ'ব বাইদেউ মই পৰি যাম পৰি যোৱা নহয় মৰিয়ে গলি তাতে মোৰ কি আহে যায় কি হৈছে তোমাৰ কিয় কাজিয়া কৰিছা চাওক খুৰা এই ধুৰন্ধৰটোৱে নেদেখা ভাও ধৰি মোক বেয়া ঠাইত খুন্দি আছে ইয়াৰ উদ্দেশ্য ভাল নহয় মিছা কথা খুৰা মই ভাও ধৰা নাই মই দুটা চকুৰে নেদেখোঁ মই নিজৰ চাইডেৰে আহি থাকোঁতে এওঁ গাঁৱত খুন্দা লাগিছে আপুনি ভাবকচোন খুৰা ৰৈ থকা স্কুটিখনত খুন্দি আছে বাবেহে গৈ থকা গাড়ীত খুন্দিয়ালে কি হ'ল হয় অঁ খুৰা মই নিজৰ চাইডেৰে আহি আছোঁ এওঁ যে নিজৰ চাইডটো ভুল কৰি ৰৈ থাকিব মই কেনেকৈ জানিম ময়ো বহুত নাজানো এই ভাইটিজন ঠিকেই আহিছে যেনে লাগিছে এই তুমিহে ভুল চাইডত ৰৈ আছা নেকি এজনী অ' ভুল মোৰহে আপুনি মানে ইয়াৰ ফলিয়াহে হ'ল নহয় এজনী ই নেদেখে বাবেহে কৈছোঁ ই যে চকুৰে নেদেখা আপুনি কেনেকৈ জানে তুমি তৰ্ক কৰিব খুজিছা দৰকাৰ নহয় প্ৰয়োজনে হাতো উঠো বাইদেউ আপুনি খুৰাজনৰ ওপৰত হাত উঠাব নহয় তোমাৰ কথা কৈছোঁ কিয় মই গাভৰু ছোৱালী এজনী মিছবিহেভ কৰিছোঁ তুমি ছোৱালী হ'লা বাবেই তোমাৰ সকলো অভিযোগ মানি ল'ব নোৱাৰো আপুনি কি ক'ব খুজিছে এই চকুৰে নেদেখা ল'ৰাজনে তোমাক খুন্দিছে আৰু তুমি নিজকে বহুত ভাল ছোৱালী বুলি দেখুৱাবলৈ গৈ এই সৰু কথাটোকে ডাঙৰ কৰি আছা কি অ' কথা মইহে ডাঙৰ কৰি আছোঁ আপোনাৰ ৰৈ থাকক মোৰ এতিয়া মই দেখুৱাই আছোঁ হেল্ল' নয়নদা আৰু তুমি এইবোৰ কি কৰি আছা বাইদেউ আপোনাৰ ক'ৰবাত কিবা আঘাত হৈছে নেকি নাই হোৱা তেনেহ'লে কিয় ৰৈ থাকিম মই ৰৈ থাকিব কৈছোঁ ৰৈ থাকক কেনেকুৱা এক্সিডেণ্ট ছুটি তুমি দেখোন ঠিকে আছা তুমি অহা দেৰি কৰিবা বুলিয়ে তেনেকৈ ক'লোঁ মানুহ মাৰি দিবা দেই ভয় খালে এনেকুৱা ফাঁকি দি মাতিব লাগে নে আৰ্জেণ্ট বুলি ক'লে হৈ যায় কোৱা কিয় মাতিছে এই অভদ্ৰটোৱে মোক বেয়া দিছে গাত খুন্দিছে তাত আকৌ এই বুঢ়াটো ইয়াৰহে চাপৰ্ট দিছে হয় নেকি খুৰা অঁ হয় হয় নহয় মানে অকলশৰীয়া ছোৱালীজনীক আপুনি সহায়হে কৰিব লাগিছিল এই ছোৱালীজনী তোমাৰ কি হয় কি হয় মানে দুদিন পিছত মোৰ পত্নী হ'ব হয় তেনেকুৱাই ধৰক এই ছোৱালীজনী মই মুঠেই ভাল পোৱা কিয় চোৱা এই ছোৱালীজনীয়ে ভুল চাইডত স্কুটিখন ৰাখি এই ফোনত আপোন ভোলা হৈ কথা পাতি আছে আৰু এই ল'ৰাজনে খেপিয়াই আহি নিজৰ চাইডেৰে আহি এই ছোৱালীজনীৰ গাত খুন্দা মাৰে কাৰণ এওঁ এটা চকুৰেও নেদেখে হয় দাদা মই দুয়োটা চকুৰে নেদেখোঁ বুলি কোৱাৰ পিছতো বাইদেৱে মোক মাৰিছে আপুনি এটা চকুৰেও নেদেখে নেকি নেদেখোঁ দাদা নেদেখোঁ কাৰণেহে খুন্দা লাগিছে মই ইচ্ছা কৰি খুন্দা নাছিলোঁ চুইটি এওঁ তোমাক নেদেখোঁ বুলি কৈছিল নে নাই কৈছিল কিন্তু মোৰ বিশ্বাস হোৱা নাছিল খুৰাজনে কওঁতেও গুৰুত্ব নিদিলা বিশ্বাসেই নকৰিলা নোকোৱা কিয় নয়নদা তুমিও মোকহে চুবুৰীয়া কৰিলা দেখাত এইটো এটা তেনে সাধাৰণ ঘটনা কিন্তু এই ঘটনাটোৱে মোক এটা ডাঙৰ শিক্ষা দিয়ে ই শিক্ষা অকল ৰূপত ভুল গৈ কাৰোবাক বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতি দিব নোৱাৰে তাৰমানে ভগৱানে নকৰক কাইলৈ যদি মোৰ কোনোবা আত্মীয় কুটুম্বৰ এনে দশা হয় তেওঁলোককো তুমি এই মানুহজনক কৰা ব্যৱহাৰেই কৰিবা নকৰোঁ তোমাৰ আপোন মানে মোৰো আপোন সেইসকলৰ লগত ইয়াক তুলনা নকৰিবা মনে মনে থাকা এনেবোৰ ক্ষেত্ৰত আপোন পৰ বিচাৰ কৰাটো অমানৱীয় কাম দাদা আপুনি বৰ ভাল নহয় দাদা আপোনালোকক যদি আমিয়েই মৰম নকৰোঁ আমিয়ে যদি আপোনালোকক সহায় নকৰোঁ আপোনালোক জীয়াই থাকিব কেনেকৈ বলক মোৰ বাইকত উঠক মই ঘৰলৈ লৈ যাম মোৰ ঘৰত ৰাখিব নয়নদা তোমাৰ আজি হৈছে কি মোৰ আজি চকুহাল নতুনকৈ মেল খাইছে তোমাৰ এই ৰূপ যৌৱনৰ আঁৰত লুকাই থকা কুৎসিত চৰিত্ৰটো আজি ধৰা দিছে
তোমাৰ এই নিকৃষ্ট মানসিকতা যিদিনাই তুমি চিৰদিনলৈ বিদায় দিব পাৰিবা সিদিনাই মোৰ ওচৰলৈ আহিবা হয়